ক্লাছ 9তে পঢ়া শুনা শেষ তেতিয়াৰ পৰা এনেকৈ চলি আছো আৰু লগ 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 চাহ খাওক আনকো খাবলৈ দিয়ক কেতিয়াবা আমাৰ বহুত ডাঙৰ সপোন দেখো এই সপোনবিলাক কেতিয়াবা ভাগি চুৰমাৰ হৈ যায় আৰু যেতিয়া সপোন ভাগে আমাৰ চকু পানী ওলায় এই চকু পানীবিলাক কেতিয়াবা চাহতো পৰে আৰু ভুল হলে তাক স্বীকাৰ কৰি ল'বলৈও লাজ কৰিব নালাগে কিন্তু মোৰ বিশ্বাস মই একো ভুল কৰিবলৈ ওলোৱা নাই বাপৰে বাপ যা সোনকালে যা নহ'লে বেলনা মাৰি আনি পেলাই মস্ত ৰুটি বনাই পেলাম বেলি পেলাম ওলা 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 এই স্বৰ্গেটা কথা মোৰ মনত থাকিব সময়ত আহি উভুতাই দি থৈ যাওক হয় কালত দিন দাদাটো ক'বই তই ইমান ডাঙৰ কণ্ট্ৰেক্টৰ এনেকুৱা দেখুৱাইছে যেন মোক তেওঁ হাৰা নাই মোক পুতৌ কৰিছে জীয়েকো আনিব দিছে আনি কি কৰিম মই ক'ত থ'ম কি খুৱাম ক'ত খুৱাম আগতে ইয়াত খুৱাইছিল ইয়াত বুকুত এতিয়া নাই চকু পানী পৰি 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 বুকুখন সেনেকি হ'ল ইয়াত যদি খুৱে কষ্ট পাব কঁপিব জ্বৰ হ'ব কান্দি কইনা সাজত বেলেগ ধুনীয়া লাগিছে